মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত 21 আগষ্টৰ অৰ্থাৎ আজি হোৱা গ্ৰেড 4ৰ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি কৈ দিওঁ যে মই এক্সামটো দিয়া নাই, যিমানকেইটা কুৱেশ্যন আছে আমি বেলেগৰ পৰা কালেক্ট কৰা। গতিকে ইয়াত কোনোবাটো কুৱেশ্যন যদি অহাও নাই তোমালোকে আমাক জনাবা, লগতে কোনোবাটো কুৱেশ্যন এনচাৰ যদি অশুদ্ধ বুলি ভাবা কমেণ্ট বক্সত আমাক জনাবা। এনেকুৱা এটা কুৱেশ্যন অহা বুলি কৈছিল যে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব আৰ্যভট্ট। নেক্সট কুৱেশ্যন আহিছিল ন' বল কোনটো খেলত ব্যৱহাৰ কৰা হয়? যিসকলে ক্ৰিকেট খেল চায় বা ক্ৰিকেট খেল খেলে জানাই যে ন' বল ক্ৰিকেট খেলত ব্যৱহাৰ কৰা হয়। নেক্সট সুধিছিল কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল? উত্তৰটো হ'ব কনকলতা বৰুৱাই ভাৰত ত্যাগ আন্দোলনত প্ৰাণ আহুতি দিছিলে। নেক্সট এনে এটা কুৱেশ্যন আহিছিল যে হিমা দাস কোনটো খেলৰ লগত জড়িত? উত্তৰটো হ'ব এথলেটিক্স। নেক্সট কুৱেশ্যন LADৰ সম্পূৰ্ণ ৰূপটো কি বা ফুল ফৰ্মটো কি? LADৰ ফুল ফৰ্মটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। কোনোবাটো কুৱেশ্যন আনচাৰ যদি ফুল বুলি ভাবা তোমালোকে আমাক কমেণ্ট বক্সত জনাই দিবা। নেক্সট কুৱেশ্যন ইবন বতুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিলে? ইবন বতুতা মহম্মদ বিন তুগলকৰ দিনত ভাৰতলৈ আহিছিল। তাৰপিছত আহিছিল যে ভাৰত আৰু আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমা ৰেখাডালৰ নাম কি? উত্তৰটো হ'ব ডুৰান্ড লাইন। নেক্সট এনে এটা কুৱেশ্যন আহিছিল যে UAEৰ মুদ্ৰা কি? এইটো হ'ব দিৰহাম। UAEৰ মুদ্ৰাৰ নাম হৈছে দিৰহাম। কাউণ্ট্ৰি এণ্ড কেপিটেল লগতে মুদ্ৰা এইবিলাকৰ PDF আমি আগত আপলোড কৰিছিলোঁ আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত। যিসকলে জইন হোৱা নাই লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, জইন হৈ ল'ব পাৰিবা। নেক্সট আৰু এটা কুৱেশ্যন আহিছিল এনেকুৱা ধৰণৰ যে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন? অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিলে বিষ্ণুৰাম মেধি। তাৰপিছত বান থিয়েটাৰ ক'ত অৱস্থিত? বান থিয়েটাৰ তেজপুৰত অৱস্থিত। বাংলাদেশৰ মুদ্ৰাৰ নাম কি? এইটো একদম কমন আহিছে, মই 3 দিনমান আগতে আপলোড কৰিছিলোঁ এই PDFটো। বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা। আৰু থাইলেণ্ডৰ ৰাজধানী কি? ৰাজ্য আৰু ৰাজধানীৰ PDF আপলোড কৰা হৈছিল। ৰাজ্য আৰু ৰাজধানীৰ গতিকে 28 তাৰিখে যিবিলাক পৰীক্ষা আহিব সেইবিলাক পৰীক্ষাৰ কাৰণেও অতি প্ৰয়োজনীয়। থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। তাৰপিছত শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত? শিক্ষাৰ অধিকাৰ 21A এই অনুচ্ছেদটোৰ লগত জড়িত। ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন? ভাৰতৰ প্ৰথম মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা। ভাৰতৰ থাকে নে বিশ্বৰ বুলি থাকে তোমালোকে প্ৰশ্নটোত চাই ল'বা। ভাৰতৰ হ'লে হ'ব ৰাকেশ শৰ্মা। তাৰপিছত প্ৰথম অসমীয়া IAS কোন আছিলে? প্ৰথম অসমীয়া IAS আছিলে আনন্দৰাম বৰুৱা। তাৰপিছত 4 মে তাৰিখে কোনটো দিৱস পালন কৰা হয়? 4 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত? ভিক্টোৰিয়া মেমৰিয়েল হল কলকাতাত অৱস্থিত। নীতি আয়োগৰ অধ্যক্ষ কোন আছিল? নীতি আয়োগৰ অধ্যক্ষ আছে প্ৰধানমন্ত্ৰী। ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হয়? উত্তৰটো হ'ব 1982 চনত ভাৰতত প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হৈছিল। তাৰপিছত এনেকুৱা এটা কুৱেশ্যন অহা বুলি কৈছিল যে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটীত। অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ গুজৰাটত অৱস্থিত। তাৰপিছত সুধিছিল অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ কোনখন? এনেকুৱা এটা কুৱেশ্যন অহা বুলি কৈছিল। উত্তৰটো হ'ব অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজখন হৈছে অসম মেডিকেল কলেজ, যিখন ডিব্ৰুগড়ত অৱস্থিত। তাৰপিছত জিম্বাবুৱেৰ ৰাজধানী কি? ৰাজ্য আৰু ৰাজধানীৰ PDF যিসকলে চাইছা এইটো একদম কমন আহিছে। জিম্বাবুৱেৰ ৰাজধানী হৈছে হাৰাৰে। তাৰপিছত পৃথিৱীৰ বৃহত্তম নদী কোনখন? পৃথিৱীৰ বৃহত্তম নদীখন হৈছে আমাজন। অ মোৰ আপোনাৰ দেশ গীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? অ মোৰ আপোনাৰ দেশ নামৰ যিটো গীত আছে সেই গীতটি প্ৰথমতে বাঁহী আলোচনীখনত প্ৰকাশ পাইছিলে। অসমৰ লৌহ মানৱ কোন? এইটো কুৱেশ্যন অহা বুলি কৈছিল। অসমৰ লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি। তাৰপিছত আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিলে পুৰন্দৰ সিংহ। তাৰপিছত এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল। শেহতীয়াকৈ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল? উত্তৰটো হ'ব ৰতন টাটা। শেহতীয়াকৈ অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল ৰতন টাটাক। তাৰপিছত কোনটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই? অপশ্যনবিলাক মনত নাই বুলি কৈছে। উত্তৰটো হ'ব যুক্তৰাষ্ট্ৰ। এইটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই। নেক্সট নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী চমুকৈ NEPA কোনখন ৰাজ্যত অৱস্থিত? NEPA অৱস্থিত মেঘালয় ৰাজ্যত। গতিকে এইখিনিয়ে আছিল। আৰু কোনোবাটো কুৱেশ্যন যদি তোমালোকে মনত আছে বা কোনোবাটো কুৱেশ্যন অহা নাই তোমালোকে যিসকলে এক্সাম দিছা তোমালোকে জানিবাই, তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আৰু বহুতো কমন আহিছে আমাৰ পেইড গ্ৰুপত যিবিলাক PDF দিছিলোঁ তাৰ পৰা। তোমালোকেও যদি জইন হ'বলৈ বিচৰা মান্থলি অনলি 20 rupees হয়, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি জইন হৈ ল'বা।
আৰু কিবা অসুবিধা পালে 9954174557 নম্বৰটোত হোৱাটছআপত মেছেজ কৰিবা, তাত আমি তোমালোকক গোটেইখিনি দেখুৱাই দিম কেনেদৰে জইন হ'ব লাগে গোটেইখিনি। কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ বাবে সুখবৰ, তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰা। মান্থলি অনলি 20 rupees হয়। তাত ইংৰাজী আৰু অসমীয়াত বহুতো PDF দিয়া আছে, লগতে নোটছবিলাক ডেইলি আপলোড কৰা হয়। কম্পিটিটিভ এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়, তোমালোকে জইন হ'বলৈ নাপাহৰিবা। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনত দি থোৱা লিংকটো ক্লিক কৰি মাত্ৰ টকা যদি আপোনালোকে পে' কৰে গুগল পে', পেটিএম আদিৰ পৰা, যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত দিয়ে সেই নাম্বাৰটোত হোৱাটছআপ মেছেজ বা টেক্সট মেছেজত পে' কৰাৰ পিছত এনেকুৱা ধৰণে মেছেজ আহিব। ইয়াত দিয়া লিংকটো ক্লিক কৰি তোমালোকে জইন হ'বলৈ